আদিতে জন্মৰ সামখণ্ড আমি পুলক পবিত্ৰ কৰাই হয় বলে দুনাই দুনাই কৰো নমস্কাৰ কৰা প্ৰভু আমাক উদ্ধাৰ সুবিধা হয় এই বৰসভাভাগীৰ এটি তাৎপৰ্য আছে আমি খুব চমুকৈ আপোনালোকক ক'বলৈ ওলাইছোঁ এই বৰসভাভাগী পূৰ্বতে বৰসভাৰ নাম নাছিলে সভা আছিলে পূৰ্বতে কৃষক ৰাইজ পথাৰলৈ ওলোৱাৰ আগ মুহূৰ্তত দেৱতাসকলক পূজা কৰিছিলে এবাৰ গোপপুৰৰ বাসিন্দাসকলে দেৱতাক পূজা কৰাৰ বাবে অনেক